আজি এটা মই বিস্কুট কেক বনাব ওলাইছোঁ। এয়া বিস্কুটটো হৈছে বাউন্স বিস্কুট। এতিয়া মই এই 4 পেকেট বিস্কুট লৈছোঁ। এতিয়া মই এইখিনি মিক্সিত গুড়ি কৰি ল'ম। বিস্কুটৰ গুড়ি হৈ গ'ল। এতিয়া মই এটা আইনা বাটি লৈছোঁ। বিস্কুটৰ গুড়িখিনি উলিয়াই ল'লোঁ। ইয়াৰ কাৰণে এতিয়া লাগিব 1 কাপ গাখীৰ। পুৰা 1 কাপ নালাগিবও পাৰে। আৰু অকণমান বেকিং পাউডাৰ দিছোঁ, আধা চামুচ। এতিয়া মাৰি ল'ম। আপোনালোকে গাখীৰখিনি অকণ অকণকৈ দি যাব, কাৰণ গোটেইখিনি নালাগিবও পাৰে। হিয়াৰ সমীৰণ হেগুলি কিৰণে তোমাকে সোঁৱৰালে ৰদালিয়ে মিচিকি হাঁহে সপোনে চুমাকে চকুতে কোমৰ পৰশতে প্ৰতিটো পল প্ৰতি উশাহতে যে তুমি ধুনীয়াকৈ মিক্স কৰি ল'ব। খোজে খোজে মোৰ তুমি ভাল হয়। প্ৰতিটো পল প্ৰতি উশাহতে যে তুমি খোজে খোজে মোৰ তুমি আৰু এতিয়া মই কোমল হৈ গৈছে। এতিয়া মই কেক টিনটো ৰেডি কৰোঁ। অকণমান ৰিফাইন লৈছোঁ, এটা ব্ৰাছ ল'ব। আপোনালোকৰ তাত যদি ব্ৰাছ আছে ল'ব, নহ'লেও কোনো কথা নাই, আঙুলিৰেও লগাই দিব পাৰে। এনেকৈ ৰিফাইনখিনি লগাই দিব যাতে ভালকৈ লাগে। কেক টিনটো তেল লগোৱা হৈ গ'ল। এয়া মোৰ 5 মিনিট হৈ গ'ল। এবাৰ এনেকৈ লাৰি দিব, লৰাই দিব, লৰাই দি এতিয়া মই কেক টিনটো গোটেইখিনি মনতে ত্ৰিখা জাগে আবেগ জোৱাৰ উঠে তোমাতে শুকুৰা ডাৱৰে তোমাৰ কথা অভিমানে মনো আজি উৰামাৰে প্ৰতিটো পল প্ৰতি উশাহতে যে তুমি অকণমান গৰম খোজে খোজে মোৰ তুমি পুৰা 1 বাটি নহয়, প্ৰতিটো পল প্ৰতি উশাহতে যে মোৰ কুকাৰটো গৰম হৈ গ'ল। খোজে খোজে মোৰ তুমি খুব সাৱধানে দিব, এনেকৈ অলপমান মেলি দিব যাতে তলিটো তেনেকৈ লাগে। এতিয়া মই এখন প্লেট ল'ম, এখন ষ্টিলৰ প্লেট, যিটো মই আগতে ব্যৱহাৰ কৰিছোঁ, ৰং লাগি গৈছে। এখন মই এনেকৈ উলটাই বহাই দিম। এতিয়া গৰম হ'বৰ কাৰণে মই অলপ সময় ৰাখি দিম। এতিয়া মই কেক টিনটো সাৱধানে বহাই দিব, এনেদৰে বহাই দিম প্লেটখনৰ ওপৰত। আৰু কুকাৰৰ হুইচেলটো খুলি ল'ম আৰু ঢাকনি এনেকৈ লগাই দিম। এয়া মই এতিয়া কেকটোৰ ঢাকনিখন খুলি চাম এবাৰ কেকটো হৈছেনে নাই। মোৰ কেকটো আধা ঘণ্টা লাগিছে। এবাৰ চেক কৰোঁ। শলিতাডালত একো লাগি অহা নাই, মানে কেকটো ৰেডি হৈ গৈছে। এই কেকটোত মাজে মাজে আপোনালোকে 10 মিনিট 15 মিনিটৰ মূৰে মূৰে এনেকৈ চাই
চাব শলিতাডালেৰে যেতিয়া কেকটো লাগি আহে তেতিয়া গম পাব কেকটো হ'বলৈ বাকী আছে আৰু যেতিয়া লাগি নাহে তেতিয়া গম পাব হৈ গৈছে। এতিয়া মই খুব সাৱধানেৰে কেকটো উলিয়াই দিম। পাখি মেলি উৰি গুচি অবিচাৰি হিয়াৰ সমীৰণ এনেদৰে কেকটো সাৱধানেৰে উলিয়াই ল'ব। এয়া দেখিছেনে? আৰু যিখন পেপাৰ দি দিছিলোঁ চাইড কৰি লৈ ল'ব। আমাৰ কেকটো ৰেডি হৈ গ'ল। এতিয়া কেকটো এয়া হৈ গ'ল। কেকটো কি ধুনীয়া চফ্ট হৈছে দেখিছেনে? এয়া। আৰু আপোনালোকে এনেদৰে বনাই খাই চাবচোন, কেনেকুৱা পায় কমেণ্ট কৰি জনাব। এতিয়া মই কেকটো আপোনালোকক কাটি দেখুৱাই দিছোঁ। কোমল হৈছে। প্ৰতিটো পল প্ৰতি উশাহতেই যে তুমি এনেদৰে খাই চাবচোন বনাই, আৰু কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাব। মোৰ চেনেলটোত যদি আপোনালোক নতুন তেনেহ'লে মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ